যিকে নহওক আমাৰ অনুশীলনী 2.2 খিনি হেক আজি আৰম্ভ কৰিম 2.3 পৰা গতিকে যিসকলে আগৰখিনি চাইছ সেইখিনি নুবুজা থাকিলে কবা আৰু আজিৰখিনিৰ কাৰণে বহি কলম বাহিৰ কৰি লওঁ আৰম্ভ কৰিম 2.3 পৰা গতিকে 2.3 এক নম্বৰত দিয়া আছে আমাৰ px ইকুৱেল x³ মাইনাছ thrice x স্কয়াৰ প্লাছ 5x মাইনাছ 3 আৰু gx ৰ মান কি আছে x স্কয়াৰ মাইনাছ 2 আমাক কৰিব লাগে কি gx বহুপদটোৰে px বহুপদক হৰণ কৰি আমাৰ ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিব লাগে গতিকে আমি কি কৰিব লাগিব gx ৰে px ক হৰণ কৰিব লাগিব গতিকে gx ৰ মানখিনি আমি ইয়াত বহাই লওঁ px ৰ মানখিনি আমি ইয়াত বহাই লওঁ এতিয়া আমি এটো হৰণ কৰাৰ আগতে লক্ষ্য কৰিব লাগিব এই gx ৰ প্ৰথম পদটো আৰু px ৰ প্ৰথম পদটো ইয়াত কি আছে x স্কয়াৰ ইয়াত আছে x³ মানে তিনিটা x এনেকৈ পূৰণ হৈ আছে x স্কয়াৰ মানে দুটা x এনেকৈ পূৰণ হৈ আছে গতিকে আমি x স্কয়াৰ দি যদি আমি x³ ক হৰণ কৰো তেনেহলে কি হ'ব দুটা x কি হ'ব ক্যান্সেল যাব তাৰ মানে আমি ইয়াত পাম কি x বা আন এটা সহজ বুদ্ধি হল আমি ইয়াত যি ঘাত থাকিব ইয়াত ঘাত আছে কিমান 3 আৰু ইয়াত ঘাত আছে 2 3 পৰা 2 বাদ দিলে পাম আমি 1 তাৰ মানে x ৰ তাত 1 থকা এটা x পাম গতিকে এইটো পদ্ধতি আমি লব পাৰো বা এই পদ্ধতিৰেও আমি কৰিব পাৰো গতিকে আমি কি পালো x স্কয়াৰ দি x³ ক হৰণ কৰি আমি কি পালো x গতিকে আমি এই x দি এই দুটা কি কৰিম বা পূৰণ কৰিম x আৰু x স্কয়াৰ পূৰণ কৰিলে পাম আমি x³ x আৰু 2 পূৰণ কৰিলে পাম আমি twice x প্লাস এ মাইনাস এ মাইনাস হ'ব যেহেতু twice x পাইছো গতিকে আমি এই x ৰ তলত লিখিম আৰু এই মাইনাসটো আমি ইয়াত বহাই দিম এতিয়া আমাৰ কি হ'ব x³ যেটা আমি মাইনাস কৰিম এতিয়া মাইনাস কৰিলে এটো হ'ব মাইনাস হৈ যাব এটো মাইনাস ইয়াত প্লাস হৈ যাব গতিকে মাইনাস হলে x³ ৰ পৰা x³ বাদ দিলে আমাৰ কি হ'ব ইয়াত কোনো x³ নাথাকে তাৰ মানে শূন্য পাম এতিয়া 3x স্কয়াৰ ইয়াৰ তলত যেটো একো নাই গতিকে আমাৰ -3x স্কয়াৰ টো নামি আহিব আৰু twice x টো কি হ'ল প্লাস হ'ল গতিকে দুটা x আৰু পাঁচটা তাৰ মানে কিমান হ'ব 7x আৰু -3 টো নামি আহিব এতিয়া ইয়াত কি আছে চিন প্লাস চিন একো চিন নাই মানে ইয়াত আছে প্লাস চিন গতিকে প্লাস এ মাইনাস এ ইয়াত হ'ব কি মাইনাস ইয়াত চাও আমি ঘাত ইয়াতো ঘাত 2 আছে ইয়াতো ঘাত 2 আছে তাৰ মানে আমাৰ কি হ'ব শূন্য তাৰ মানে শূন্য হলে কি হয় তাৰ মান হয় 1 তাৰ মানে আমি দুটা যদি কাটি দিও কি পাম আমি 1 তাৰ মানে x স্কয়াৰ আৰু x স্কয়াৰ হৰণ কৰিলে পাম আমি 1 আৰু 1 আৰু 3 পূৰণ কৰিলে আমি কি পাই আছে 3 তাৰ মানে x স্কয়াৰ দি 3x স্কয়াৰ হৰণ কৰিলে আমি পাই আছো 3 গতিকে 3 দি বাকি এই দুটা কি কৰিম পূৰণ কৰিম 3 আৰু x স্কয়াৰ পূৰণ কৰিলে পাম আমি 3x স্কয়াৰ মাইনাস এ ইয়াত আছে প্লাস এতে হ'ব মাইনাস এ পাম আমি কি প্লাস 3 2 গুণ 6 তাৰ মানে এটা আমাৰ সংখ্যা পালো সংখ্যাটো আমি মানে মাইনাস এ কি পালো প্লাস এতিয়া যেহেতু আমাৰ মাইনাস কৰিব লাগে গতিকে তলৰ চিহ্নটো কি হ'ব পৰিৱৰ্তন হ'ব -2 প্লাস হ'ব
আৰু প্লাস টু কি হ'ব মাইনাস এইটো হ'ব প্লাস এইটো হ'ব মাইনাস গতিকে তিনিটা মাইনাস তিনিটা প্লাস আমাক ইয়াত পাম আমি শূন্য আৰু প্লাস 7 টো নামি আহিব যেটো 7 ৰ তলত একোৱে নাই এতিয়া এটো কি আছিল আমাৰ প্লাস 6 যেটো মাইনাস হৈ গল গতে মাইনাস 6 আৰু মাইনাস 3 পাম আমি মাইনাস 9 গতিকে ভাগফল পালো এতেকে ভাগফল পালো x minus 3 আৰু ভাগ পালো আমি 7x minus 9 এইটো হল এক নম্বৰৰ সমাধান আমি আগবাঢ়িছো দুই নম্বৰলৈ দিয়া আছে px equal 4 px equal x to the power 4 minus thrice x square plus 4x plus 5 আৰু gx আছে x square plus 1 minus x এটা আমি ঘাত হিচাপে মিলাই লম x square minus x plus 1 এতিয়া আমি আৰম্ভ কৰো x to the power 4 minus thrice x square plus 4x plus 5 ইয়াত পাইছো আমি x square minus x plus 1 আমি এই হিচাপে চাও আমি 4 ৰ পৰা 2 বাদ দিলে কিমান পাইছো 2 তাৰ মানে ইয়াত পাও আমি x ৰ পাৱাৰ 2 তাৰ মানে x স্কয়াৰ পাম গতিকে x স্কয়াৰ দি আমি এই তিনিটা কি কৰিম পূৰণ কৰিম x স্কয়াৰ পূৰণ কৰিলে পাম আমি x to the power 4 x স্কয়াৰ আৰু x পূৰণ কৰিলে পাম আমি x কিউব আৰু প্লাস এ মাইনাস কি হ'ব মাইনাস যেটো আমি x কিউব পাইছো ইয়াত কোনো কিউব থকা নাই যাৰ কাৰণে আমি এটো কি কৰিম অলপ সাইডত লিখি থম কিমান পাইছো x কিউব টু মাইনাস পাইছো আৰু প্লাস এ প্লাস 1 আৰু x স্কয়াৰ পূৰণ কৰিলে পাই আছো আমি x স্কয়াৰ তাহলে ইয়াত পাইছো প্লাস x স্কয়াৰ এতিয়া যেটা আমি মাইনাস কৰিম এতিয়া গতিকে এটো চিন মাইনাস হৈ যাব এটো প্লাস 2 মাইনাস বুলি ধৰিব লাগিব কি হ'ব তেতিয়া হলে মাইনাস এটা আছে কি প্লাস গতিকে এটা প্লাস এটা মাইনাস তাৰ মানে ইয়াত পাম 0 0 পালে লিখিব না লাগে এটা হলো প্লাস আছিল মাইনাস হৈ গল গতিকে মাইনাস এটা আৰু মাইনাস 3টা কেইটা পাম আমি মাইনাস 4টা x স্কয়ার আৰু আমাৰ কি আছিল যেটো আমাৰ x কিউব এটা আছে x কিউব টো আমাৰ কি হ'ব x স্কয়ার আগত বহাই দিম ইয়াত বহাই দিম আৰু যেটো এটো চিন কি হ'ব মাইনাস আছে এটো কি হ'ব প্লাস হ'ব গতিকে যাৰ কাৰণে আমি প্লাস চিন হোৱাৰ কাৰণে আমি আগত চিন দি দিলো এতিয়া আমাৰ 4x টো নামি আহিব প্লাস 5 ঠিক আগৰ দৰে 2 যদি 3 ৰ পৰা বাদ দিও পাম আমি 1 তাৰ মানে x পাম প্লাস এ ইয়াত পাইছো প্লাস x গতিকে এই x এর দিয়ে তিনটা পূরণ করিম x স্কয়ার পূরণ করলে পাবো x কিউব প্লাস এ মাইনাস x পূরণ করলে পাবো আমি x স্কয়ার প্লাস এ প্লাস x আর 1 পূরণ করলে আমি পাম x এতিয়া তলৰ গতিকেৰ চিন কি হ'ব পৰিৱৰ্তন হ'ব এটো হ'ব মাইনাস গতিকে এটা প্লাস এটা মাইনাস এটো 0 হ'ব এটো হৈ যাব কি আমাৰ প্লাস হলে এটা প্লাস চাইটা মাইনাস এটা প্লাস তার মানে আমি কি পাম মাইনাস 3 তার মানে পাইছতে মাইনাস 3x স্কয়ার এটো হ'ব আমাৰ মাইনাস চিন গতিকে মাইনাস এটা প্লাস চাৰিটা গতিকে চাৰিটা প্লাস মাইনাস 1 তাৰ মানে ইয়াত কি হ'ব আছে প্লাস 3x
আৰু এটা কথা মনত ৰাখিবা ওপৰৰ লাইনত কেতিয়াও চিনৰ পৰিৱৰ্তন নঘটে কেৱল মাত্ৰ তলৰ লাইনতহে চিনৰ পৰিৱৰ্তন ঘটিব গতিকে আমাৰ যাৰ কাৰণে +5 টো +5 হিচাপে নামি আহিব এতিয়া ইয়াত আমাৰ আছে কি প্লাস ইয়াত আছে মাইনাস প্লাসে মাইনাসে ইয়াত হ'ব কি মাইনাস ইয়াত আমি 1 বুলি ধৰিব পাৰোঁ 1 ধৰিলে 1 তিনিবাৰ যায় 1 বুলি ভাবি লও 1 দি 3 ক হৰণ কৰিলে 3 বাৰ যায় আৰু x স্কয়াৰ হৰণ কৰিলে 1 হ'ব তাৰমানে 1 3 গুণ 3 এ থাকিব গতিকে আমি কিমান বাৰ পালো 3 বাৰ গতিকে আমি x স্কয়াৰ দি -3x স্কয়াৰ হৰণ কৰিলে -3 বাৰ পাম গতিকে 3 দি গোটেইখিনি কি কৰিম পূৰণ কৰিম মাইনাসে প্লাসে -3 আৰু x স্কয়াৰ পূৰণ কৰিলে পাম আমি 3x স্কয়াৰ মাইনাসে প্লাস 3 আৰু x পূৰণ কৰিলে পাম আমি 3x মাইনাসে প্লাসে -3 আৰু 1 পূৰণ কৰিলে পাম আমি 3 গতিকে আমাৰ যেহেতু আমি মাইনাস কৰিম গতিকে তলৰ লাইনৰ গোটেইকেইটা চিনটো কি হ'ব পৰিৱৰ্তন হ'ব এইটো মাইনাস চিন প্লাস হৈ যাব গতিকে তিনিটা প্লাস তিনিটা মাইনাস এটা ভিন্ন পাম ইয়াত কি হ'ব মাইনাস হৈ যাব গতিকে তিনিটা মাইনাস তিনিটা প্লাস এটা ভিন্ন পাম ইয়াত প্লাস হৈ যাব তাৰ মানে তিনিটা প্লাস আৰু পাঁচটা প্লাস আমি 8 পাম h গতিকে আমাৰ ইয়াত ভাগফল পালো কিমান x স্কয়াৰ প্লাস x মাইনাস 3 আৰু ভাগশেষ পালো 8 এইটো হল আমাৰ 2 নম্বৰৰ সমাধান এতিয়া আমি 3 নম্বৰলৈ আগবাঢ়ি যাওঁ 3 নম্বৰত দিয়া আছে px সমান x power 4 minus x 5x plus 6 আৰু gx দিয়া আছে 2 minus x square যেহেতু আমাৰ x square টো হেকত আছে গতিকে আমি ঘাত হিচাপত কি হ'ব x square আগত আহিব গতিকে minus x square লিখিম তাৰ পিছত plus 2 লিখিম এতিয়া হৰণ কৰো আমি minus x square plus 2 ইয়াত পাইছো x power 4 minus 5x plus 6 এতিয়া আগৰ দৰে আমি ইয়াৰ ঘাতৰ লগত ইয়াৰ ঘাত বিজাই চাম কিমান পাৰ্থক্য আছে 2 তাৰমানে 4 পৰা 2 বাদ দিলে 2 পাই আছো x টো লিখি ললো ইয়াত পাইছো আমি কি 2 গতিকে তাৰমানে x স্কয়াৰ দি x টু দি পাৱাৰ 4 ক যদি হৰণ কৰো আমি x স্কয়াৰ বাৰ পাম গতিকে x স্কয়াৰ দি আমি এই দুটা কি কৰিম এতিয়া পূৰণ কৰিম x স্কয়াৰ x পাৱাৰ 4 ইয়াত কি পাই আছো মাইনাসে প্লাস আমাৰ ইয়াত এটা কি হ'ব মাইনাস হ'ব মাইনাসে প্লাসে মাইনাস এতিয়া x স্কয়াৰ x পাৱাৰ 4 মাইনাসে কি হ'ব প্লাস টো আমাৰ দিব নালাগে তাৰ পিছত আমি মাইনাসে প্লাসে মাইনাস 2 আৰু x স্কয়াৰ পূৰণ কৰিলে পাই আছো আমি -2x স্কয়াৰ এটা আমি ইয়াত লিখাৰ কাৰণ হ'ল x স্কয়াৰ থকা আমাৰ ইয়াত কোনো পদ নাই যাৰ কাৰণে আমি এটো অলপ সাইডত লিখিলো এটা আমি বিয়োগফল নামাই লও বিয়োগফল হ'ব এটো আছিল প্লাস তাৰমানে এটো মাইনাস হৈ যাব তাৰমানে এটা মাইনাস এটা প্লাস এটো ভিন্ন হ'ব -5x টো আমাৰ নামি আহিব +6x নামি আহিব এটা এই -2 টো কি হৈ যাব প্লাস হৈ যাব গতিকে -2x স্কয়াৰ গতিকে x স্কয়াৰ x ৰ ঘাতৰ কি হ'ব আগত আহি বহিব তাৰ মানে
2x স্কয়ার আমাৰ এটো প্লাস কি হল আমি বিয়োগফল কৰিছো যেহেতু মাইনাস থাকিলে কি হয় প্লাস হয় এই কাৰণে ইয়াত কি হল প্লাস চিহ্ন হল এতিয়া আমি চাম মাইনাস এ প্লাস এ মাইনাস ইয়াত আছে আমাৰ 1 1 দি 2 যদি আমি হৰণ কৰো তেন্তে পাম আমি 2 x স্কয়ার হৰণ কৰিলে পাম আমি 1 तर 1 আৰু 2 পূৰণ কৰিলে পাই আছে আমি 2 তেতিয়া হলে আমি এই 2 দি এইখিনি কি কৰিম এতিয়া পূৰণ কৰিম গতিকে মাইনাস এ প্লাস তাৰ মানে প্লাস দিলেও হয় নিদিলেও হয় 2 আৰু x স্কয়ার পূৰণ কৰিলে পাইছো আমি 2x স্কয়ার মাইনাস এ প্লাস এ মাইনাস 2 2 গুণি 4 এটো কি হ'ব আমাৰ মাইনাস হৈ যাব গতে দুটা মাইনাস দুটা প্লাস এতে হ'ব শূন্য এটো -5 উপৰ লাইন একে থাকে গতে -5x নামে আহিব এটো প্লাস হৈ যাব গতিকে 6 আৰু 4 প্লাস কৰিলে আমি পাম 10 এতেকে নিৰ্ণয় এনেকৈ লিখিব পাৰো 3 ভাগ হল কিমান পাইছো -x স্কয়ার -2 ভাগ হে কিমান পালো আমি -5x + 10